Hello students, welcome to our channel Study Assamese. Jodi channel to thaka video bur sai bhal paisa tene hole subscribe koriba, like koriba, share koriba na pahariba. Etia bola jao azir video to arambho koriba. Aru tomaloke jodi mur logot Ohomia poriboloi bisarisa tente mur channel to subscribe koriba, like koriba aru share koriba. Etia bola jao ami Ohomia. ছাত্র-ছাত্রী সকল আজি মই আৰম্ভ কৰিবলৈ লৈছো ষষ্ঠ মানৰ অংকুৰণৰ পাঠ নং 8 আৰু পাঠটিৰ নাম হৈছে বেবেৰিবাং। ছাত্ৰ-ছাত্ৰীসকল কবিতাটো আৰম্ভ কৰাৰ আগতে মই কৈলো সকলোকে যি সকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো নতুনকৈ চাইছে সেই সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'সমূহ চাই তেওঁলোকৰ কিছু সহায় হয়। এতিয়া কবিতাটি বুজোৱা হা। ফুসুক ফাসাক কথা এটাই সুসুক সামাক কৈ জুপুক জাপাক বুঢ়াৰ পেটত আছিল কথমপি ৰৈ। তাৰ মানে এটা কথাই যিকোনো এটা কথাই সেই বুঢ়া মানুহজনৰ মনত ফুসুক ফাসাক কথা বুলি কৈছে আৰু সুসুক সামাক কৈ সেই কথাটোৱে বুঢ়াৰ পেটত আছিলে আৰু সেই কথাটো তেওঁৰ কাবাক কবলৈ মন গৈ আছিলে কিন্তু কথাটো যেনে তেনে কথমপি ৰৈ আছে। পুলুক পালক চকুৰে চাই মুলুক দেও আহিল। বুঢ়াৰ ঘৰলৈ কোন আহিলে? মুলুক দেও আহিল। কেনেকে চাই কি চকুৰে চাই? পুলুক পালক চকুৰে চাই মানে ইফালে সিফালে চাই পেলাই তেওঁ সেই বুঢ়া মানুহজনৰ ঘৰলৈ আহিল। গুজুক গাজাক কথাৰ মেল 3 পৰমান বহিল। গুজুক গাজাক কৈ তেওঁলোক দুইজনৰ মাজত বুঢ়া মানুহজন আৰু মুলুক দেওৰ মাজত বিভিন্ন ধৰণৰ কথাৰ মেল বহিল আৰু এই মেল বহিলে কিমান পৰ 3 পৰমান মানে 3 ঘণ্টামান মেল বহিলে। ঘুটুক ঘাটাক চাহ পানী খাই চাহৰ পানী খোৱাৰ শব্দটো কি বুলি ইয়াত প্ৰকাশ কৰিছে? ঘুটুক ঘাটাক চাহ পানী খাই তামোল মটক মাটাক মুলুক দেও যাবলৈ ওলাল খৰম খটক খাটাক। আৰু ইয়াত চাহ পানী খোৱাৰ শব্দটো কৈছে ঘুটুক ঘাটাক কৈ বুলি আৰু তামোল কেনেদৰে চুবাইছে? মটক মাটাক। মুলুক দেও যাবলৈ ওলাল খৰম খটক খাটাক আৰু খৰম পিন্ধি কেনেদৰে শব্দ কৰিলে? খটক খাটাক। আমি এনেও খৰম পিন্ধিলে ধৰ আমিতো খৰম এতিয়া নিপিন্ধোৱে, আগৰ দিনৰ মানুহে খৰম পিন্ধিলে সেইদৰে খটক খাটাককৈ শব্দ হৈছিলে। ফুসুক ফাসাক কথা এটা ইফালে ওলাব নোৱাৰা হৈ ভাত উতলা দি উতলি আছিল ভুটুক ভাটাককৈ। যেনেদৰে ভাত উতলিলে যেনেদৰে ভুটুক ভাটাককৈ শব্দ হৈ যায় সেই তেনেদৰে সেই বুঢ়া মানুহজনৰ মনত সেই কথাটোৱে একদম ভাত যেনেকৈ উতলি থাকে তেনেকৈ সেই কথাটো তেওঁৰ মনৰ মাজত উতলি আছিল কেনেদৰে? ভুটুক ভাটাককৈ। বুজি পাইছা নিশ্চয়? ভলভলীয়া বুঢ়া সলসলীয়া মুখ এবাৰ সৰুঙা পাই ঢুলুক ঢালাক বাগৰি পৰিল ফুচুক ফাচাক কাই। টুপুক টাপাক বুটলি পেটত ভৰালে ঠাহি মুলুক দেৱে বাট বুলিলে মুচুক মাছা খাহি। তাৰমানে বুঢ়াজন ভলভলীয়া বুঢ়াজন সলসলীয়া মুখ মানে তেওঁৰ পেটত একো কথাই নাথাকে, সকলোকে সকলো কথা কৈ দিয়ে, পেটত একো কথা ৰাখি থ'ব নোৱাৰে। সেইকাৰণে কৈছে ঢুলুক ঢালাক বাগৰি পৰিল ফুচুক ফাচাক কৈ। সেই ফুচুক ফাচাক কথা এটাই যেনেদৰে মনত আছিলে সেই কথাটো তেওঁৰ পৰা বাগৰি পৰিল, তেওঁৰ মুখৰ পৰা ওলাই পৰিল কেনেকৈ? ঢুলুক ঢালাক কৈ। কাৰণ কিয়? তেওঁ সলসলীয়া মুখ, একো কথাই তেওঁৰ পেটত বা মুখত নাথাকে। আৰু মুলুক দেৱে কি কৰিলে? টুপুক টাপাক বুটলি লৈ পেটত ভৰালে ঠাহি আৰু কথাটো শুনি তেওঁ পেটত ভৰালে ঠাহি বুলি কৈছে আৰু মুলুক দেৱে বাট বুলিলে মুচুক মাছাক হাঁহি আৰু তেওঁ সেই কথাটো শুনি মুলুক দেৱে হাঁহি হাঁহি মুচুক মাছাক কৈ হাঁহি তেওঁ ঘৰলৈ বুলি বাট বুলিলে। আৰু কবিতাটোৰ কবি হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু এই কবিতাটিত ছাত্ৰ-ছাত্ৰীসকল অনুকাৰ অনুৰূপ শব্দৰ ব্যৱহাৰ হৈছে। তোমালোকে প্ৰশ্নোত্তৰসমূহত অনুকাৰ অনুৰূপ শব্দৰ বিষয়ে পঢ়িবলৈ পাবা। গতিকে কবিতাটো যদি বুজি পালা আৰু যদি ভাল কথা আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিবা কিবা শব্দ অৰ্থ নুবুজিলে। এতিয়া আমি কবিৰ পৰিচয়খিনি চাওঁ। কবিৰ পৰিচয় ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। জন্ম হৈছিল 1933 চনত আৰু মৃত্যু হৈছে 2006 চন। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ একেধাৰে কবি, গীতিকাৰ, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, ঔপন্যাসিক আৰু অসমীয়া সাহিত্যৰ গৱেষক আছিল। বন ফৰিঙৰ ৰং, দিনৰ পিছত দিন, সমীপেশু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু আদি তেখেতৰ উল্লেখযোগ্য কবিতা সংকলন। এইকেইখন আছিল তেওঁৰ কবিতা। তেখেতে সুদীৰ্ঘ দিন আৰু ঋতু নামৰ কবিতা পুথিখনৰ বাবে 1983 চনত
সাহিত্য একাডেমি বঁটা লাভ কৰে ইয়াত তোমালোকক সুধিব পাৰে অতিৰিক্ত প্ৰশ্ন উত্তৰত যে তেখেতে কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে তেতিয়া উত্তৰটো হ'ব সুদীৰ্ঘ দিন আৰু ঋতু বৰদলৈৰ শিশু সাহিত্যৰ ভিতৰত উমলা গীত কথা হৰিত সাগৰ সুৱদী মাত সুৰীয়া মাত শালিকা ৰধৌধৌ ইত্যাদি উল্লেখযোগ্য চিল চিল চিলা শিশু পুথিখনৰ বাবে তেখেতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে আকৌ এবাৰ চোৱা শিশু পুথি কোনখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে চিল চিল চিলা তদুপৰি অসমৰ বিভিন্ন প্ৰান্তৰ দৌল দেৱালয় আৰু দেৱীকেন্দ্ৰিক গ্ৰন্থ দেৱীৰ কাৰণে তেখেতে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ দুধনৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল ক'ৰ সভাপতি আছিল বুলি ক'লে কি হ'ব দুধনৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ ৰিডাৰ প্ৰফেচাৰ আৰু জৱাহৰলাল নেহেৰু প্ৰফেচাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লয় আমি চাওঁ আহা পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ 1 নম্বৰটো কৈছে কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা তোমালোকে নিশ্চয় বিদ্যালয়ত কবিতাটো পঢ়িছা শুদ্ধ উচ্চাৰণেৰে মই আৰু আকৌ এবাৰ কৈ নিদো আৰু 2 নম্বৰটো চোৱা দলত ভাগ হৈ কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা এতিয়া ইয়াৰ প্ৰশ্নোত্তৰসমূহ চাওঁ আহা কটো ক নম্বৰটো ফুচুক ফাচাক কথা এটাই চুচুক চামাক কৈ জুপুক জাপাক বুঢ়াৰ পেটত আছিল কথমপি ৰৈ প্ৰশ্নটো এই পেৰাগ্ৰাফটোৰ পৰা এই 4 শাৰীৰ পৰা কোৱেশ্চনটো কৰিছে কেনেকুৱা কথাই চুচুক চামাককৈ ৰৈ আছিল উত্তৰ হ'ব ফুচুক ফাচাক কথাই চুচুক চামাককৈ ৰৈ আছিল সেকেন্ডটো হৈছে কাৰ পেটত কথাটো কথমপি ৰৈ আছিল উত্তৰ বুঢ়াৰ পেটত কথাটো কথমপি ৰৈ আছিল খ নম্বৰটো কি কৈছে পুলুক পালাক চকুৰে চাই মুলুক দেও আহিল গুজুক গাজাক কথাৰ মেল 3 পৰমান বহিল এই পেৰাগ্ৰাফৰ প্ৰথম কোৱেশ্চনটো হৈছে পুলুক পালাক চতুৰে চাই কোন আহিছিল উত্তৰ পুলুক পালাক চকুৰে হ'ব এটো চতুৰে হৈ আছে পুলুক পালাক চকুৰে চাই মুলুক দেও আহিছিল কথাৰ মেল কিমান পৰ বহিছিল কথাৰ মেল 3 পৰমান বহিছিল গ নম্বৰ কোৱেশ্চনটো কি কৈছে কবিতাটিৰ কথাখিনি গদ্য ৰূপত কোৱা আৰু লিখা কবিতাটো কবিতা নহয় গদ্য ৰূপত লিখিব দিছে তাৰ মূল কথাটোনো কি বুলি কোৱা হৈছে উত্তৰ বেবেৰী বাং নাম কবিতাত নামৰ হ'ব নামৰ কবিতাটিত কবি নিৰ্মল প্ৰভা বৰদলৈয়ে অসমীয়া অনুকাৰ আৰু অনুৰূপ শব্দবোৰ ব্যৱহাৰ কৰি কাহিনীভাগ আগবঢ়াইছে মই তোমালোকক কৈছোৱে যে অনুকাৰ আৰু অনুৰূপ শব্দৰ বিষয়ে কবিতাটিত পঢ়িবলৈ পাবা এই কবিতাটোত মুলুক দেও আৰু বুঢ়া এজনৰ কথা কোৱা হৈছে জুপুক জাপাক বুঢ়াৰ পেটত ফুচুক ফাচাক কথা এটা কথমপি ৰৈ আছিল তেনেতে এদিন মুলুক দেও আহি বুঢ়াক লগ কৰিলে আৰু দুয়োৱে চাহ তামোল খাই বহু সময় কথা পাতিলে মুলুক দেও যাবলৈ ওলোৱাত বুঢ়াই আৰু কথাটো পেটত ৰাখিব নোৱাৰি এবাৰ হুৰুঙা পাই গোটেই কথাখিনি কৈ দিলে মুলুক দেৱে কথাটো শুনি মিচিক মাছাক হাঁহি মাৰি নিজ বাটেৰে গুচি গ'ল এইটোৱে আছিল কবিতাটিৰ গদ্য ৰূপৰ কথাখিনি 2 নম্বৰ কবিতাটিৰ পৰা ক বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা কবিতাটিৰ যোনবিলাক শব্দ ক বৰ্ণৰ শেষ হৈছে মানে শেষৰ বৰ্ণটো ক সেই শব্দবিলাক বাছি উলিয়াই লিখিব দিছে উত্তৰ ফুচুক ফাচাক যেনেকৈ এইটো শব্দ এই শব্দটোত কি কৰিছে শেষৰ শব্দটো ক আছে ফুচুক ফাচাক চুচুক চামাক জাপাক পুলুক পালাক মুলুক গুজুক গাজাক ঘুটুক ঘাটাক মটক মাতাক খটক খাটাক ভুটুক ভাটাক ঢুলুক ঢালাক টুপুক টাপাক মুচুক মাছাক 3 নম্বৰ ভাত উতলা দি ভুটুক ভাটাককৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল উত্তৰ ভাত উতলা দি ভুটুক ভাটাককৈ বুঢ়াৰ পেটত উতলি থাকি ফুচুক ফাচাক কথাই ওলাব নোৱাৰা হৈ আছিল খ নম্বৰ মুলুক দেও কেনেকৈ যাবলৈ ওলাল উত্তৰ মুলুক দেৱে খৰমজোৰ খাটাক খাটাককৈ যাবলৈ
ওলাল গ নম্বৰ মুলুকদেৱে কেনেদৰে বাট বুলিছিল উত্তৰ মুলুকদেৱে মুচুক মাছাক হাঁহিৰে বাট বুলিছিল 4 নম্বৰটো চোৱা ভাত উতলা দি উতলি আছিল ভুটুক ভাটাক কৈ ভাত শব্দটো বিশেষ্য পদ তোমালোকে সকলোৱে জানাই চাগে পঞ্চম শ্ৰেণীত চাগে পঢ়ি আহিছা বিশেষ্য পদ কাক বোলে নাম বুজোৱা শব্দবোৰক বিশেষ্য পদ বোলে গতিকে ভাতটো হৈছে এটা নিৰ্দিষ্ট বাচক নাম এটা এই ভাতটো হৈছে বিশেষ্য পদ ইয়াৰ বিশেষণৰ ৰূপটো হৈছে কি ভতুৱা বিশেষ্যৰ পৰা বিশেষণ কৰিলে ভাতৰ ৰূপটো কি হ'ব ভতুৱা এনে ধৰণৰ শব্দ আৰু শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা এনেকুৱা শব্দ কিছুমান দি দিছে তাৰে বিশেষণ ৰূপটো উলিয়াই একোটা বাক্য বনাবলৈ কৈছে এতিয়া চোৱা বিশেষ্য পদ কি হৈছে বন বনৰ বিশেষণ ৰূপটো হৈছে বনুৱা তাৰে এটা বাক্য হ'ল বনুৱাজনে ঘাঁহবোৰ কাটি আছে ৰণৰ বিশেষণ পদটো হৈছে ৰণুৱা ৰণৰ বাবে ৰণুৱাসকল সাজু হৈছে ঘৰৰ বিশেষণ পদ হৈছে ঘৰুৱা মই ঘৰুৱা কামত মাক সহায় কৰি দিওঁ সাৰৰ বিশেষণ ৰূপ হৈছে সাৰুৱা মাটিত খেতি ভাল হয় খাৰুৱা ইয়াৰ খাৰৰ বিশেষণ ৰূপ হৈছে খাৰুৱা অসমত খাৰুৱা তেল পোৱা যায় পলসৰ বিশেষণ ৰূপ হৈছে পলসুৱা মাটি খেতিৰ বাবে উপযোগী বজাৰৰ বিশেষণ ৰূপটো হৈছে বজৰুৱা ইয়াৰটো লিখিবলৈ থাকি গৈছিল মই এতিয়া লিখি দিছোঁ সকলো বজৰুৱা বস্তু আমি খাব নালাগে এতিয়া চোৱা কবিতা কেইফাকি পঢ়া আৰু অনুৰূপ শব্দবোৰত গোল চিন দিয়া এই চিনটো যোনবিলাক অনুৰূপ শব্দ তাত চিনটো দিব কৈছে এতিয়া চোৱা কবিতাটো লিখা আছে ঘৰ চৰ ভাঙি নিলে বৰদৈ চিলাই ৰমলাই কান্দি আছে ইনাই বিনাই চাউল তাউল একো নাই খৰিবোৰো তিতা চেদেলি ভেদেলি ছাগলী তাগলী কেনি গ'ল চেদেলি ভেদেলি ভিঠা এতিয়া ইয়াতে কি শব্দবিলাক গোল দিবলৈ কৈছে অনুৰূপ শব্দবিলাক এতিয়া অনুৰূপ শব্দ কাক বোলে তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে এই কবিতাটিৰ অনুৰূপ শব্দবিলাক বাছি উলিয়াব পাৰিবা এতিয়া আমি অনুৰূপ শব্দ কাক বোলে আগত হেতু জানি লওঁ হা সোৱা অনুৰূপ শব্দ কাক বোলে আসল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা উপৰেঞ্চি শব্দৰ ব্যৱহাৰ কৰা হয় এইবিলাক শব্দকে অনুৰূপ শব্দ বোলে যেনে চাউল তাউল ছাগলী তাগলী ইয়াত আসল শব্দ মানে হৈছে আসল শব্দটো হৈছে কি চাউল আৰু এই চাউল শব্দটোকে আমি বল বৃদ্ধি কৰি মানে আন এজনক কৈ থাকোতে যেতিয়া আমি চাউল শব্দটো কওঁ যে আজি ঘৰত চাউল নাই কিন্তু আমি তেনেকে নকয় আমি কি বুলি কওঁ আজি ঘৰত চাউল তাউল একো নাই সেই আসল শব্দটো হৈছে চাউল এই চাউলৰ বল বৃদ্ধি কৰিবলৈ আমি অন্য এটা শব্দ ইয়াত উপৰেঞ্চি ব্যৱহাৰ কৰোঁ আৰু সেই শব্দটো হৈছে চাউলৰ লগত তাউল ছাগলীৰ লগত তাগলী তাৰমানে এটা শব্দৰ লগত আসল শব্দৰ লগত বল বৃদ্ধি কৰিবলৈ আৰু এটা শব্দ যদি আমি ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে অনুৰূপ শব্দ এতিয়া তোমালোকে গম পাবা অনুৰূপ শব্দ কোনবিলাক কবিতাটোত এতিয়া ইয়াত আসল শব্দ ঘৰ আৰু ইয়াৰ লগত উপৰেঞ্চি শব্দ এটা কি আছে একেই হৈছে শব্দটো শেষৰ বৰ্ণটো একেই ঘৰ চৰ গতিকে এইটো এটা অনুৰূপ শব্দ তেনেদৰে আৰু এটা আছে ইনাই বিনাই চাউল তাউল ছাগলী তাগলী চেদেলি ভেদেলি নিশ্চয় বুজি পালা আৰু এতিয়া অনুৰূপ শব্দটো বুজিলাই তাৰ লগতে মই আৰু এটা লিখাই দিছো অনুকাৰ শব্দ কাক বোলে ধ্বনিক অনুকৰণ কৰি যিবোৰ শব্দৰ সৃষ্টি কৰা হয় তাক অনুকাৰ শব্দ বোলে ধ্বনিক অনুকৰণ ইয়াৰ জুপুক যেনে জুপুক জাপাক চুচুক চামাক ইয়াত জুপুকৰ লগত জুপুকৰ যোন জুপুক বুলি কওঁতে যোনটো আমাৰ ধ্বনি উচ্চাৰণ কৰিছোঁ তাৰ লগত তাক অনুকৰণ কৰি আৰু এটা শব্দৰ সৃষ্টি হৈছে হেতু হৈছে কি জুপুকৰ লগত আন এটা শব্দ কি সৃষ্টি হৈছে জাপাক তেনেকে চুচুক চামাক
আৰু তেনেকৈ বহু শব্দ আছে কবিতাটোত পাইছা থুপুক থাপাক গুজুক গাজাক এইবিলাক হৈছে অনুকাৰ শব্দ মানে এটা ধ্বনিক অনুকৰণ কৰি আন এটা শব্দ সৃষ্টি হৈ যায় 7 নম্বৰটো চোৱা দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা অন্ত্যমিল মানে হৈছে শেষৰটো বৰ্ণ মিল থকা অন্ত মানে শেষ গতিকে শেষৰ বৰ্ণটো মিল থকা শব্দ লিখিব দিছে কৈ ইয়াত আছে কৈ গৈ ৰৈ তেনেদৰে আৰু ইয়াতে এটা হ'ব বৈ আৰু বাকিখিনি ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে চেষ্টা কৰিবা আৰু নোৱাৰিলে মোক কমেণ্টত তোমালোকে কমেণ্ট কৰি সুধিবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা তেওঁলোকেও যাতে মোৰ ভিডিঅ'ৰ দ্বাৰা কিছু উপকৃত হয় আৰু এতিয়া আকৌ আমি উভতি যাওঁ প্ৰশ্নোত্তৰসমূহলৈ আকৌ ইয়াতে কি কৈছে মুচুক মাছাক তেনেদৰে শব্দ অন্তমিল শব্দ কি হ'ব চুচুক চামাক মই ইয়াতে এটা এটা লিখি দিছোঁ বাকী দুটা তোমালোকে নিজে চেষ্টা কৰিবা টুপুক টাপাক তেনেদৰে থুপুক থাপাক কুৰুক কাৰাক তেনেদৰে পুৰুক পাৰাক চলচলীয়া তেনেদৰে সলসলীয়া কিচকিচিয়া তেনেদৰে হ'ব খিচখিচিয়া বুজি পাইছা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল মই এটা এটা লিখি দিছোঁ তোমালোকে বাকি থকাখিনি নিজে চেষ্টা কৰিবা আৰু যদি কোনোবাই লিখিও থৈছা চাগে আৰু যদি লিখিছা মোক কমেণ্ট কৰি জনাবা 8 নম্বৰটো তোমালোকক মই কৈ দিলোঁ অনুৰূপ শব্দ এতিয়া 9 নম্বৰ চোৱা কবিতাটিত তোমালোকে তিতা শব্দটো পাইছা এই তিতা শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে তলৰ বাক্য দুটালৈ মন কৰা আৰু তিতা শব্দটোৱে কোনটো বাক্যত কি অৰ্থ কৰিছে লিখা তিতা শব্দটোৱে দুটা অৰ্থ বুজায় কিন্তু শব্দ দুটাৰ বানান একেই হয় এতিয়া চোৱা কি অৰ্থ বুজায় তিতা কাপোৰবোৰ ৰ'দত দিয়া মানে কাপোৰখন হৈছে তিতা মানে পানীত ভিজি আছে সেইকাৰণে কৈছে তিতা বুলি কৈছে আৰু সেইটো তিতা হৈছে খোৱাৰ যোনটো তিতা সেইটো নহয় কাপোৰখন তিতা মানে ভিজা পংকজে তিতা বস্তু খাবলৈ বেয়া পায় ইয়াত কি কৈছে পংকজে খাদ্য কিছুমান তিতা হ'লে খাবলৈ বেয়া পায় গতিকে এই তিতাটো বৰষুণত ভিজা পানী পৰি তিতা সেইটো কথা কৈছে আৰু এইটো হৈছে খোৱা বস্তুৰ যোনটো সোৱাদ তিতা বা খোৱা বস্তুৰ যোনটো জুতি সেইটো কথা তিতা বুলি সোৱাদৰ কথা কৈছে এইটোৱে বুজাইছে ভিজা আৰু এইটো বুজাইছে সোৱাদ বুজি পাইছা নিশ্চয় 10 নম্বৰ চোৱা শব্দৰ লগত অৰ্থ মিলোৱা ইয়াত শব্দখিনি দিয়া আছে আৰু এইফালে এই বক্সটোত অৰ্থবিলাক দিয়া আছে ইয়াত কোনটো অৰ্থ কাৰ লগত হ'ব সেইটো লিখিব দিছে ইয়াত শব্দবিলাক একেই উচ্চাৰণ একেই কিন্তু ইয়াৰ বানানসমূহ বেলেগ বেলেগ গতিকে ইয়াৰ অৰ্থও বেলেগ বেলেগ হ'ব আটা ইয়াত মধনিয়া তত আকাৰ এটা এইটো আটা মানে হৈছে ঘেঁহুৰ গুড়ি যোনটো আমি ৰুটি বনাই খোৱা হয় আমাৰ আৰু দন্তীয়া তত আকাৰ এটা এইটো হৈছে পিতাকৰ পিতাক মানে দেউতাকৰ দেউতাকক আমি যোনটো ককা বুলি মাতো সেইটো কি বুলি কোৱা হয় পিতাকৰ পিতাক ঠাই ভেদে আটা বুলিও কোৱা হয় কাণ কাণ এই মধনিয়া ন থকা কাণৰ এইটো অৰ্থটো হৈছে শুনা ইন্দ্ৰিয় আমাৰ যেনেকৈ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত চকু নাক কাণ জিভা ছাল পৰে তাৰে সেই কাণখনৰ কথা কৈছে শুনা ইন্দ্ৰিয় আৰু আন এবিধ কাণ দন্ত্যান হৈছে এইটো কান্ধ বুজি পাইছা নিশ্চয় এতিয়া চোৱা চকৰিটোত থকা শব্দৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা এই চকৰিটোত শব্দ কিছুমান দি দিছে এই শব্দ কিছুমান নিজে বাছি কোনটো শব্দ ক'ত হ'ব কবিতাটো সম্পূৰ্ণ কৰিব দিছে চোৱা নিজৰা বৈ যায় কুলকুলকৈ ভুমুৰাই উৰি ফুৰে গুণগুণকৈ বতাহত বাঁহ জোপাই কেৰমেৰ কৰে আকাশত তৰাবোৰে তিৰবিৰ কৰে নপঢ়িলে দেউতাই খেচ খেচ কৰে মিচিক মাছা ঘাঁহি মাৰি ভাইটি লৰ মাৰে আইতা আহে ওচৰ চাপি থৰক বৰক কৰি ভণ্টিও আহে বিস্কুট খাই মচক মচক কৰি বুজি পাইছা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আৰু কুৱেশ্যন এনচাৰসমূহ ইমানতেই শেষ হ'ল আৰু লেচনটোৰ যদি কিবা তোমালোকে বুজি পোৱা নাই এতিয়াও যদি কিবা বাকী হৈ গৈছে ৰৈ গৈছে তেতিয়াহ'লে মোক আকৌ এবাৰ তোমালোকে সুধিবা নোৱাৰিলে মই নিশ্চয় আকৌ এবাৰ বুজাই দিম গতিকে আজিলৈ ভিডিঅ'টো ইমানতেই শেষ আকৌ লগ পাম আৰু এটা নতুন পাঠদান লৈ পেলাই
ধন্যবাদ।